Hello everyone, আপোনালোকৰ কাৰণে মই most important day কিছুমানৰ question লৈ আহিছো কোন তাৰিখে কোনটো দিৱস পালন কৰা হয় জানুৱাৰী মাহৰ পৰা মই ডিসেম্বৰ মাহলৈ কি দিৱস পালন কৰা হয় সকলোখিনি মই CL wise লিখি লৈছো তো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু বহুত হেল্পফুল হ'ব আপোনালোকক অকল এখিনি GNM বুলি নহয় ADRE এতিয়া যেহেতু এক্সাম হ'ব আৰু যি এক্সাম আপোনালোকে প্ৰিপাৰেচন কৰিছে এইবোৰ তাৰ কাৰণে বহুত হেল্পফুল হ'ব তো বলক ভিডিওটো আমি আৰম্ভ কৰো প্ৰথম জানুৱাৰী মাহৰ পৰা ষ্টাৰ্টিং কৰিছো এতিয়া 9 জানুৱাৰী দেখিছে ভাৰতীয় প্ৰবাসী দিৱস 12 জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস 15 জানুৱাৰী ভাৰতীয় সেনা দিৱস 24 জানুৱাৰী ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস 26 জানুৱাৰী গণতন্ত্ৰ দিৱস এটো সবে জানে বাৰু আৰু 13 জানুৱাৰী শহীদ দিৱস জানুৱাৰী মাহৰ এখিনি দিৱসহে আছে আৰু থাকি গল 17 জানুৱাৰী মে শিল্পী দিৱস ফেব্ৰুৱাৰী মাহৰ ইম্পৰ্টেন্ট ডেজ কিটা চাব 1 ফেব্ৰুৱাৰী ওয়াৰ্ল্ড ক্যান্সাৰ ডে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয়তো আপোনালোকে মনত ৰাখিব এটো পাই আহে কিছুমান পেপাৰত আৰু 21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস 24 ফেব্ৰুৱাৰী কেন্দ্ৰীয় আবকাৰী দিৱস 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ইম্পৰ্টেন্ট ডেজ ইন মাৰ্চ 4 মাৰ্চত নেশনেল সিকিউৰিটি ডে 8 মাৰ্চত ইন্টাৰনেশনেল ওমেন ডে টো পাই কমন হয় এটো মোস্ট ইম্পৰ্টেন্ট হয়তো মনত ৰাখি থাকিব মথব এটো পাই আহে আমাৰ ইয়াতে নাৰ্সিং আমাৰ ষ্টাফ নাৰ্সিং যিখিনি এক্সাম আছিল তাতো আহিছিল বাৰু 15 মাৰ্চ ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে 21 মাৰ্চ ওয়াৰ্ল্ড ফৰেষ্ট ডে 22 মাৰ্চ বিশ্ব জল সংৰক্ষণ দিৱস 23 মাৰ্চ বিশ্ব বতৰ বিজ্ঞান দিৱস 24 মাৰ্চ বিশ্ব টিবি দিৱস আৰু গ্ৰামীণ ডাক বীমা দিৱস এটো ইম্পৰ্টেন্ট হয়তো মনত ৰাখি থব আপোনালোকে পাই আহে আৰু 27 মাৰ্চ ওয়াৰ্ল্ড থিয়েটাৰ ডে ইম্পৰ্টেন্ট ডেজ ইন এপ্ৰিল 7 এপ্ৰিল ওয়াৰ্ল্ড হেল্থ ডে 14 এপ্ৰিল আম্বেদকাৰ জয়ন্তী 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 22 এপ্ৰিল ওয়াৰ্ল্ড আৰ্ট ডে 23 এপ্ৰিল বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস এফালে এটা থাকি গৈছিল 13 এপ্ৰিল ৰিৱানৱালা বাগ দিৱস ইম্পৰ্টেন্ট ডেজ ইন মে 1 মে ওয়াৰ্ল্ড লেবাৰ ডে এটো প্ৰায় আহে বাৰু এটো ইম্পৰ্টেন্ট হয়তো মই ৰখাই থব 3 মে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস 8 মে বিশ্ব পৰিভূমি চৰাই দিৱস 8 মে ওয়াৰ্ল্ড ৰেড ক্ৰছ দিৱস এটোটা একেদিনাই পৰে 11 মে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস 12 মে ওয়াৰ্ল্ড নাৰ্সেস ডে এটো GNM ADRE জিয়াখিনি কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহিব পাৰে এটো পাই আহে এটো মনত ৰখাই থব আপোনালোকে 15 মে বিশ্ব পৰিয়াল দিৱস 17 মে বিশ্ব টেলিকম দিৱস 3 মে বিশ্ব সংগ্ৰহালয় দিৱস 31 মে বিশ্ব ধপাত বিৰোধী দিৱস সো ইম্পৰ্টেন্ট ডেজ ইন জুন 5 জুন বিশ্ব পৰিৱেশ দিৱস বৰ্তমান হৈয়ে গৈছে সবে জানে 14 জুন বিশ্ব ৰক্তদান দিৱস 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 23 জুন আন্তৰ্জাতিক অলিম্পিক দিৱস 29 জুন ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস ইম্পৰ্টেন্ট ডেজ ইন জুলাই 5 জুলাই চিকিৎসক দিৱস 11 জুলাই বিশ্ব জনসংখ্যা দিৱস 24 জুলাই আয়কৰ দিৱস 26 জুলাই কাৰ্গিল স্মৃতি দিৱস বাকি ইম্পৰ্টেন্ট ডেজ ইন আগষ্ট 1 আগষ্ট বিশ্ব স্তনপান দিৱস 9 আগষ্ট বিশ্ব জনজাতীয় দিৱস 12 আগষ্ট বিশ্ব যুৱ দিৱস মোৰ পিছে এদিনাখন বাৰ্থডে 12 আগষ্ট তাৰিখে 15 আগষ্ট স্বাধীনতা দিৱস সকলোৱে জানে 29 আগষ্ট ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস মানে মেজৰ ধ্যান চান্দৰ স্মৃতি দিৱসটো পতা হয় ইম্পৰ্টেন্ট ডেজ ইন ছেপ্টেম্বৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস 8 ছেপ্টেম্বৰ বিশ্ব সাক্ষৰতা দিৱস 14 ছেপ্টেম্বৰ হিন্দী দিৱস আকৌ 14 ছেপ্টেম্বৰ বিশ্ব বন্ধুত্ব আৰু ক্ষমা প্ৰাৰ্থনা দিৱস পৰিছে 16 ছেপ্টেম্বৰ অৰ্জনিষ্টৰ সুৰক্ষা দিৱস 20 ছেপ্টেম্বৰ RPF প্ৰতিষ্ঠা দিৱস 21 ছেপ্টেম্বৰ বিশ্ব শান্তি দিৱস 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস আৰু লগতে এফালে 3 ছেপ্টেম্বৰ থাকি গৈছিল অভিৰুচি দিৱস ইম্পৰ্টেন্ট ডেজ ইন অক্টোবৰ 2 অক্টোবৰ গান্ধী জয়ন্তী সকলোৱে জানে 4 অক্টোবৰ বিশ্ব পশু কল্যাণ দিৱস 6 অক্টোবৰ বিশ্ব বন্যপ্ৰাণী দিৱস 8 অক্টোবৰ বায়ু সেনা দিৱস 9 অক্টোবৰ বিশ্ব ডাক দিৱস 16 অক্টোবৰ বিশ্ব খাদ্য দিৱস 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস 30 অক্টোবৰ ওয়াৰ্ল্ড ইকনমিক ডে ইম্পৰ্টেন্ট ডেজ ইন নৱেম্বৰ 9 নৱেম্বৰ ওয়াৰ্ল্ড আৰ্মি ডে 14 নৱেম্বৰ চিলড্ৰেন ডে 17 নৱেম্বৰ বিশ্ব শিক্ষাৰ্থী দিৱস 18 নৱেম্বৰ বিশ্ব প্ৰাপ্তবয়স্ক দিৱস 19 নৱেম্বৰ বিশ্ব নাগৰিক দিৱস 21 নৱেম্বৰ বিশ্ব দূৰদৰ্শন দিৱস 26 নৱেম্বৰ ৰাষ্ট্ৰীয় আইন দিৱস এইফালে আৰু দুটামান থাকি গ'ল মোৰ 5 নৱেম্বৰ সুধাকন্ত দিৱস আৰু 24 নৱেম্বৰ লাচিত দিৱস
এইটো লাষ্ট মন্থ হয় ইম্পৰ্টেণ্ট ডেজ ইন ডিচেম্বৰ 1 ডিচেম্বৰ ৱৰ্ল্ড এইডছ ডে এইটো ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে মনত ৰাখি থ'ব এইটো পাই আহে 2 ডিচেম্বৰ ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস আৰু চুকাফা দিৱস 4 ডিচেম্বৰ নৌ সেনা দিৱস 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস আৰু অসম শ্বহীদ দিৱস 11 ডিচেম্বৰ আন্তৰ্জাতিক পৰ্বত দিৱস 16 ডিচেম্বৰ বিজয় দিৱস 18 ডিচেম্বৰ ভাৰতৰ সংখ্যালঘু অধিকাৰ দিৱস 19 ডিচেম্বৰ গোৱা মুক্তি দিৱস 20 ডিচেম্বৰ আন্তৰ্জাতিক মানৱ সংহতি দিৱস 22 ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস 23 ডিচেম্বৰ কিষাণ দিৱস 24 ডিচেম্বৰ ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস আৰু 25 ডিচেম্বৰ বৰদিন আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো বহুত হেল্পফুল হ'ব আৰু এই গোটেইখিনি মই চিৰিয়েলকৈ দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ আকৌ লগ পাম আন এটা ভিডিঅ'ত